নমস্কাৰ বন্ধু বান্ধৱীসকল, মনীষা নাথ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ পেৰা, আৰু মই এই পেৰাটো কেনেদৰে বনাম আজি আপোনালোকক দেখাম। তেতিয়াহ'লে বলক পেৰা বনা ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই কেৰাহীটো গৰম হ'বলৈ দি লৈছোঁ, আৰু কেৰাহীটো গৰম হোৱাত তাত মই গাখীৰখিনি দি দিছোঁ। এয়া মই প্ৰায় 1 লিটাৰমান গাখীৰ লৈছোঁ। এয়া আমাৰ ঘৰৰ গৰুৰ গাখীৰ হয়। আপোনালোকৰ ওচৰত যদি গৰুৰ গাখীৰ নাথাকে তেতিয়াহ'লে আপোনালোকে আমুল তাজা দিও এই পেৰাটো বনাব পাৰিব। এতিয়া মই গাখীৰখিনি দিয়া হোৱাৰ পিছত মই এনেদৰে গাখীৰখিনি কণ্টিনিউৱাছলি লৰাই থাকিম যেতিয়ালৈকে এই গাখীৰখিনি গাঢ় হৈ নাযায়। আৰু এটা কথা, পেৰা বনাবলৈ হ'লে বহুত ধৈৰ্য্যৰ প্ৰয়োজন হ'ব, কাৰণ এই গাখীৰখিনি এনেদৰে আমি লাৰিয়ে থাকিব লাগিব, কাৰণ নহ'লে চাৰিওফালে লাগি যাব। এনেদৰে লাৰি থাকিব লাগিব। আৰু মই প্ৰথম অৱস্থাত গেছৰ ফ্লেমটো হাই ৰাখিছোঁ। যেতিয়া গাখীৰখিনি গাঢ় হৈ পৰিব মই তেতিয়া ল'ৰ পৰা মিডিয়ামত ৰাখি দিম। এয়া চাওক, মোৰ গাখীৰখিনি 50% গাঢ় হৈ গৈছে। এতিয়া মই এবাটি চেনি লৈছোঁ আৰু এনেদৰে গাখীৰত দি দিছোঁ। মই 1 লিটাৰ গাখীৰৰ কাৰণে এবাটি চেনি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে চেনিৰ পৰিমাণটো কম বা বেছি কৰিব পাৰে। এতিয়া মই চেনিখিনি গাখীৰখিনিৰ লগত ভালদৰে মিক্স কৰিম আৰু এনেদৰে লাৰি থাকিম। আপোনালোকে এই গাখীৰখিনিৰ লগত ইলাচি পাউডাৰ দিব পাৰিব, মই ভাল নাপাওঁ কাৰণে দিয়া নাই। এয়া চাওক, গাখীৰখিনি কিমান ধুনীয়া কালাৰ আহিছে। এতিয়া মই গেছটো ল' ফ্লেমত ৰাখি দিছোঁ আৰু সম্পূৰ্ণৰূপে গাঢ় হোৱালৈকে মই এনেদৰে লাৰি আছোঁ। এয়া চাওক, মোৰ লাহে লাহে হ'ব ধৰিছে। পেৰা খাবলৈ কোনে কোনে ভাল পোৱা প্লিজ মোক এটা কমেণ্ট কৰি জনাব দেই। এয়া আপোনালোকে চাওক কিমান ধুনীয়াকৈ গাঢ় হৈ পৰিছে। মই শেষত একেবাৰে গেছৰ ফ্লেমটো ল' কৰি দিছোঁ, নহ'লে জ্বলি যাব। এয়া আপোনালোকে চাওক, মোৰ হৈ গৈছে। এতিয়া মই এইখিনি আৰু 2 মিনিটমান লৰাই কিনে গেছটো অফ কৰি থৈ দিম। এইখিনি বনাওঁতে মোৰ প্ৰায় 25 মিনিটে লাগিছে। এতিয়া মই এইখিনি এখন প্লেটত নমাই থৈ দিছোঁ। আৰু এইখিনি অলপমান মই ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত এনেদৰে চামুচেদি ভালদৰে মিক্স কৰি লৈছোঁ। আপোনালোকে যদি পাৰে হাতেৰে কৰিব, কাৰণ মই গৰম ইমান কিবা কৰিব নোৱাৰোঁ, লাৰিব নোৱাৰোঁ, তাৰ কাৰণে চামুচেদি কৰিছোঁ। এতিয়া অকণ ঠাণ্ডা হৈছে, তেতিয়া মই এনেদৰে হাতেদিয়ে ভালদৰে মাৰি লৈছোঁ। চাব পাৰে কিমান ধুনীয়া হৈ গৈছে। এতিয়া মই ইয়াৰ পৰা সৰুকৈ লৈ লৈছোঁ আৰু এনেদৰে হাতেৰে গোল কৰি কেনে মই পেৰাৰ শ্বেপ দি দিছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে। এনেদৰে মই গোটেইকেইটাই বনাই ল'ম। আৰু এটা কথা, এই পেৰাটো বনাব ষ্টাৰ্ট কৰাৰ আগত হাতৰ তলুৱাত অলপমান ঘিউ লগাই ল'ব। ময়ো লৈছোঁ, কিন্তু ক'বলৈ পাহৰি গৈছিলোঁ। এতিয়া এনেদৰে মই আটাইকেইটাই ভালদৰে বনাই ল'ম। এয়া চাওক, মোৰ পেৰা বনোৱা হৈ গ'ল। মোৰ কিন্তু বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। এতিয়া এই পেৰাকেইটা টান হ'বলৈ থৈ দিম, আৰু যেতিয়া টান হ'ব তেতিয়া আমি খাম। আপোনালোকেও এনেদৰে সহজতে পেৰা বনাই ঘৰতে খাব পাৰিব। আৰু যদি মোৰ ৰেচিপিটো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।